হেল্ল' এণ্ড নমস্কাৰ গাইছ, আশা কৰিছোঁ আপোনালোকে ভালে আছে। মই তাৰমানে যোৱা মোৰ নেক্সট ভিডিঅ'টোত মই তাৰমানে ইখন চিপৰ বিষয়ে একো ইনফৰমেশ্যন দিব পৰা নাছিলোঁ, যিহেতু তাৰমানে ময়ো গম পোৱা নাছিলোঁ এই চিপৰ বিষয়ে। মই তাৰমানে ৰিচাৰ্চো কৰি যোৱা নাছিলোঁ এই চিপখনৰ বিষয়ে। অকস্মাত তাৰমানে হঠাৎ মই এই চিপখন দেখা পাই কনফিউজ হৈ গৈছিলোঁ, তাৰমানে একো গমেই পোৱা নাছিলোঁ। সেইটোৰ কাৰণে এইটো ভিডিঅ'ত তাৰমানে এই চিপখনৰ বিষয়ে অলপমান মই আপোনালোকক ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে এই চিপখনৰ বিষয়ে গম পাই যাতে, সেইটোৰ কাৰণে তাৰমানে মোৰ অলপমান গলটোও বেয়া হৈ আছে, সেইটোৰ কাৰণে কোৱাত প্ৰব্লেম হৈ আছে। তথাপিও একো নাই, আপোনালোকক অলপমান ক'বলৈ চেষ্টা কৰিম। আপুনি যে মোৰ সন্মুখত দেখা পাই আছে আইনেছ খুখুৰী, এইখনেই হৈছে সেই দুৰ্ঘটনা হোৱা চিপখন। তাৰমানে ঘটনাটো কেনেকুৱা হৈছিল, 1971 টাইমত যেতিয়া তাৰমানে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ৱাৰ চলি আছিল, যুদ্ধ চলি আছিল, সেইখিনি টাইমত তাৰমানে যেতিয়া যুদ্ধৰ অভিমুখে গৈ আছিল আমাৰ ইণ্ডিয়ান নেভিৰ দুখন চিপ, এখন হৈছে আইনেছ খুখুৰী আৰু ছেকেণ্ডটো হৈছে ইয়াৰ লগত আৰু এখন চিপ আছিল ইণ্ডিয়ান নেভিৰ, তাৰ নাম হৈছে আইনেছ কিৰপান। যাই থাকোঁতে তাৰমানে আৰু এখন চিপ আছিল ওচৰতে পাকিস্তানী চিপ, তাৰ নাম হৈছে হেংগৰ। সেই হেংগৰখনক তাৰমানে ডিটেক্ট কৰিব পৰা নাছিল, যিহেতু তাৰমানে এইবিলাক চিপৰ আমাৰ ইণ্ডিয়ান নেভিৰ চিপত তাৰমানে ডিটেক্ট কৰিব পৰা ছিষ্টেমটো তাৰমানে কাম কৰা নাছিল, যিহেতু টেষ্টিঙত আছিল, সেইটোৰ বাবে ডিটেক্ট কৰিব পৰা নাই। এই ডিটেক্ট কৰিব নোৱাৰাৰ ফলত তাৰমানে এটেকটো হৈছিল। তাৰমানে পাকিস্তানীৰ হেংগাৰ চিপখন যেতিয়া ফাৰ্ষ্ট এটেকটো কৰিছে আমাৰ ইণ্ডিয়ান নেভিৰ চিপত, আইনেছ কিৰপানত ফাৰ্ষ্ট এটেকটো কৰিছে, তাতে একো নহ'ল। ছেকেণ্ড এটেকটো তাৰমানে এইখন আইনেছ খুখুৰীত কৰিছে। আইনেছ খুখুৰী তাৰমানে টেংকত লাগি বহুত বেয়াকৈ তাৰমানে ডেমেজ হ'ল। ডেমেজ হোৱাৰ পিছত তাৰমানে 3-4 মিনিটৰ ভিতৰত যেতিয়া তাৰমানে এই চিপখন ডুবিব ধৰিলে বহুত বেয়াকৈ ডেমেজ হৈ, তাৰপিছত তাৰমানে ইয়াৰে যোনে কেপ্টেইন আছিল শ্ৰী মহেন্দ্ৰ নাথ মোল্লা ছাৰ, তেওঁ তাৰমানে নিজে বাচিবলৈ চেষ্টা কৰা নাই, টিম মেম্বাৰবিলাকক বচাব চেষ্টা কৰাৰ ফলত তাৰমানে নিজে তেওঁ এইখন চিপৰ লগতে শ্বহীদ হৈ থাকিল। সেইটোৰ কাৰণে ইয়াৰ মেমৰিয়েলত ইয়াতে এইখন চিপ ৰাখি থোৱা হৈছে। সেইটোকে বহুত মানুহ ভিজিট কৰে আৰু এইখন চিপক বহুত মানুহে চাবলৈ আহে। তো গাইজ, এইখিনি আপোনালোকক ক'বলৈ বিচাৰি আছিলোঁ, সেইটোৰ কাৰণে এই ভিডিঅ'টো আপলোড কৰিলোঁ। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় হিন্দ।